হেল্ল' গাইজ, কেনেকুৱা খবৰ? সকলোৰে ভালনে? চ' আজি মই আহিছোঁ এক নতুন এটা ভিডিঅ' লৈ, আৰু এই ভিডিঅ'টোত মই জনাম আপোনালোকৰ যিটো লেপটপ হয়, লেপটপটো আপোনালোকে কেনেকৈ ফাষ্ট কৰি ৰাখিব। যিহেতু মেইন প্ৰব্লেম হ'ল আমাৰ যিহেতু মই মিডিল ক্লাছ ফেমিলিৰ পৰা বিলং কৰোঁ, তো আমাৰ এনে মেইনলি লেপটপটো কি হ'ব, 4GB ৰেম হ'ব, হাৰ্ডলি i3 প্ৰচেছৰ হ'ব, ঠিক আছে। এইখিনিৰ ভিতৰতে আমাৰ জীৱন চলে, ঠিক আছে। আৰু এনেকুৱা লেপটপবিলাকত কিমান শ্ল' হয় এইটোতো আপোনালোকে জানেই, ঠিক আছে। তো লেপটপটো কেনেকৈ ফাষ্ট কৰিব, এইটো বিষয়ত মই আজি আপোনালোকক সম্পূৰ্ণ বিষয়ে জনাই দিম, কেনেকৈ আপুনি আপোনাৰ লেপটপটো স্মুথ কৰি ৰাখিব পাৰিব। বলক আমি আমাৰ যিটো লেপটপৰ চি ড্ৰাইভ আছে এইটো অলপ আজি ঝাৰু মাৰি দিওঁ, ঠিক আছে। তো নিজেও শিকক, বেলেগ শিকক। ৱেলকাম বেক টু মাই ইউটিউব চেনেল লাৰ্ণ এণ্ড টিচ। তো প্ৰথমতে আপুনি ইয়াতে যিটো উইণ্ড'জ বাটন হয় আপুনি উইণ্ড'জ বাটন কোনটো হয় গম পাই চাগে। আপোনাৰ লেপটপত উইন বুলি লিখা থাকিব, ঠিক আছে। উইণ্ড'জটো প্ৰেছ কৰি আপুনি লগতে R2 দবাই দিব, ঠিক আছে। তেনেকৈ আপোনাৰ ৰান বুলি আপোনাৰ পপআপ মেনু ইয়াতে এড হৈ যাব, ঠিক আছে। মই যেনেকৈ এইটো ইয়াতে অলৰেডি লিখাই আছে, এইটো চাওক প্ৰিফেটছ, এইটো এনেকৈ লিখিব, ঠিক আছে। লিখি আপুনি এনেকৈ এণ্টাৰ কৰিব। প্ৰিফেটছ যেতিয়া এণ্টাৰ কৰিব, এণ্টাৰ কৰাৰ পিছত এনেকুৱা আপোনাৰ কিছুমান চি ড্ৰাইভৰ কিছুমান আল্টু ফাল্টু জাব্ৰা ফাইল আপোনাৰ এনেকৈ ইয়াতে অ'পেন হৈ যায়, ঠিক আছে। এই যিবিলাক জাব্ৰা হয় এইবিলাকৰ কাৰণে আপোনালোকৰ ছিষ্টেমটো শ্ল' মাৰে, ঠিক আছে। সদায় আপুনি ছিষ্টেমটো যেতিয়া অন কৰিব, অন কৰাৰ টাইমত এইটো এনেকৈ প্ৰিফেটছ মাৰি এইখিনি গোটেই আপুনি ডিলিট কৰি দিব, ঠিক আছে। এইটো ডিলিট কৰাৰ পিছত আপোনাৰ যিখিনি ক্লিয়াৰ হৈ যাব, ঠিক আছে। গোটেইখিনি ফাইলটো নাযায়, কিছুমান যাব কিছুমান নাযায়, ঠিক আছে। এইটো ইয়াতে থাকি গ'ল, ঠিক আছে। এইটো আপুনি কাটি দিব। কাটি দিয়াৰ পিছত আপুনি এইটো ট্ৰাই এগেইন নকৰিব, এইটো স্কিপ মাৰি দিব, ঠিক আছে। নেক্সট আপুনি আকৌ উইণ্ড'জ R দবাব, ঠিক আছে। দবোৱাৰ পিছত আপুনি এনেকৈ পাৰ্চেণ্টেজ দি টেম্প লিখিব, টেম্প লিখি কিনে আকৌ এণ্টাৰ কৰিব, ঠিক আছে। এণ্টাৰ কৰাৰ পিছত আকৌ এনেকৈ আপোনাৰ জাব্ৰা ফাইল ধুনীয়া আপোনাৰ ওলাই যাব। জাব্ৰাবিলাক আকৌ উৰাই দিব। এই জাব্ৰা উৰোৱা, এই জাব্ৰাটো সদায় উৰাব, এনি টাইম নালাগে। যেতিয়া আপুনি এবাৰ অ'পেন কৰিব তেতিয়া কৰিব, বা বহুত টাইম ইউজ কৰাৰ পিছত এবাৰ যদি আপুনি কৰিব বিচাৰে তেনেকৈ কৰি দিব পাৰে, ঠিক আছে। এনেকৈ জাব্ৰাটো আপুনি এনেকৈ, তাৰপিছত এইখিনি নাযায়, এইখিনি জাব্ৰাখিনি মানে পাৰ্মানেণ্ট জাব্ৰা, ঠিক আছে। এইখিনি জাব্ৰা থাকিবই। তো আপুনি এনেকৈ কৰি এইটো কাটি দিব, ঠিক আছে। কাটি দিয়াৰ পিছত এবাৰ দুবাৰ আপুনি এনেকৈ ৰিফ্ৰেছ কৰিব। ৰিফ্ৰেছ কৰাৰ পিছত আপুনি আকৌ কৰিব লাগিব, আকৌ উইণ্ড'জ R মাৰিব। মাৰি কিনে আপুনি ইয়াতে মাৰিব, আপুনি 3 লিখিব, ঠিক আছে। বহুত থাকে। 3 কৰাৰ পিছত এইটো হৈ গ'ল, 3 হৈ গ'ল। TRW লিখি 3 কৰি দিব। কৰি দিয়াৰ পিছত আপোনাৰ ইয়াতে আৰু আছে আপোনাৰ এইটো হ'ল ক্লিন MGR, ঠিক আছে। আপুনি ক্লিন MGRও কৰিব পাৰে। ক্লিন MGR কৰিলে আপোনাৰ এনেকৈ আহিব, ঠিক আছে। অহাৰ পিছত আপুনি ইয়াতে কৰিব অ'কে কৰাৰ পিছত ইয়াতে আপোনাৰ এখন উইণ্ড' অ'পেন হৈ যাব, ঠিক আছে। উইণ্ড' অ'পেন হ'ব মানে এইখিনি আপোনাৰ ডিস্কটো টেম্পৰাৰী ফাইল যিখিনি আছে গোটেইখিনি স্কেনিং হ'ব। কৰাৰ পিছত আপোনাৰ ইয়াতে আহিব এইখিনি, ঠিক আছে। এইখিনি অহাৰ পিছত ইয়াতে বহুত অপশ্যন আছে, ঠিক আছে। ডাউনলোড প্ৰগ্ৰেম ফাইল, টেম্পৰাৰী ইণ্টাৰনেট ফাইলছ, কি আপুনি ডিলিট কৰিব বিচাৰে ন, টেম্পৰাৰী ফাইলছ, থাম্বনেইল। তো আপুনি এই ৰিচাইকেল বিন এইখিনি আপুনি এনেকৈ উৰাই দিব, ঠিক আছে। ডাউনলোড প্ৰগ্ৰেম ফাইলটো আপুনি কাটি দিব। ইণ্টাৰনেট টেম্পৰাৰী ফাইলটো উৰি যাওক, একো মতলব নাই আমাৰ, ঠিক আছে। এনেকৈ কৰি কিনে আপুনি অ'কে কৰি এইখিনি বস্তু আপুনি এনেকৈ ডিলিট কৰি দিব, ঠিক আছে। আপোনাৰ এইটো ক্লিনিং যিটো আপোনাৰ চি ড্ৰাইভ হয়, এইটো আপোনাৰ ড্ৰাইভটো চি হৈ যাব। আপুনি উইণ্ড'জ 7 বা উইণ্ড'জ 8.1 বা উইণ্ড'জ 8ৰ পৰা আপুনি আপোনাৰ যিটো লেপটপ বা আপোনাৰ ডেস্কটপ হয় সেইটো আপুনি আপগ্ৰেড কৰিছিলে নেকি? যদি আপগ্ৰেড কৰিছিলে তেনেহ'লে আপোনাৰ আগৰ যিটো 8.1 বা 8 বা যিয়ে হওক, যোনটো ছফ্টৱেৰ হওক, যোনটো আপোনাৰ উইণ্ড'জ হয়, সেই উইণ্ড'জৰ যিটো স্পেচ হয় সেইখিনিতো আপোনাৰ চি ড্ৰাইভত সেই বস্তুখিনি খাই আছে ন। সেই স্পেচটো আপুনি কেনেকৈ উৰাব সেইটো বিষয়ত মই আপোনাক বুজাই দি আছোঁ। তাৰ কাৰণে আপুনি যাব, কাৰণ সেইটোৰ কাৰণে মেইনলি আপোনাৰ হেং মাৰে, ঠিক আছে। কাৰণ চি ড্ৰাইভ এটা যদি আপোনাৰ 4GB আপোনাৰ 3GB যদি এনেই উইণ্ড'জ এটা পৰি থাকে, তো সেইটো আপোনাৰ বহুতে আপোনাৰ কম্পিউটাৰটো একেবাৰে কপাই দিব মানে তাৰ কৰি দিব, ঠিক আছে। তো তাৰ কাৰণে আপুনি ইয়াতে যাওক, গৈ কিনে যাওক আপুনি অল ছেটিংছ, ঠিক আছে। মইতো অলৰেডি মোৰ সেইটো কৰা আছে, তো আপোনাক মই কেনেকৈ ক'ত কৰিব সেইটো মই আপোনাক জনাই দি আছোঁ। তো ইয়াতে যাব, গৈ কিনে লিখিব ইয়াতে STORA মানে ষ্ট'ৰেজ, ঠিক আছে। তাৰপিছত আপোনাৰ এইখিনি গোটেই ষ্ট'ৰেজ ছেটিংছ আহি যাব। আপুনি ষ্ট'ৰেজ ছেটিংছত ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ গোটেই ডিটেইলছখিনি আহি যাব, ঠিক আছে। আহি যাওক, চাওক মোৰ 150GB অনলি 90GB মোৰ ইয়াতে অকল খালী আছে, ঠিক আছে। ইয়াতে ক'ত কি আছে আপুনি গোটেইখিনি গম পাই যাব। তো ইয়াতে আপুনি টেম্পৰাৰী ফাইলছটো আপোনাৰ 3.70GB আছে। এই গোটেইখিনি টেম্পৰাৰী ফাইলছত যেতিয়া আপুনি ক্লিক কৰিব, এই গোটেইখিনি আপোনাৰ ইয়াতে স্কেনিং লৈ ল'ব, ঠিক আছে। আপোনাৰ কিমান কি জাব্ৰা আছে গোটেইখিনি যি কুস্তি হয় গোটেইটো আপোনাৰ ইয়াতে আহি যাব, ঠিক আছে। আহি যোৱাৰ পিছত এইখিনি স্কেন হোৱালৈকে আপুনি ৰখিব, ঠিক আছে। ৰখাৰ পিছত আপোনাক যিটো বস্তু নালাগে ইয়াতে আপুনি এনেকৈ টিক মাৰ্ক কৰি তলত আপোনাৰ গোটেইখিনি বস্তু উৰাই দিবলৈ এটা অপশ্যন আহি যাব। তো আপুনি তেতিয়া উৰাই দিব, ঠিক আছে। ইয়াতে চাওক এইবিলাক আহি গৈছে, এইবিলাক কেনেকৈ উৰাই মই বুজাই দি আছোঁ।
তো এইবিলাক হ'ল আপোনাৰ উৰুৱা হেৰি তো এইবিলাক কৰি আপুনি আপোনাৰ যিটো লেপটপ হয় বা হেৰি হয় এইটো আপুনি আপোনাৰ স্মুথলি ৰান হোৱাত অলপ সুবিধা কৰি দিব পাৰে ঠিক আছে তো এনেকৈ আপুনি এইটো টেম্পৰেৰী ফাইলছত যায় গোটেইখিনি কৰি ল'ব মই এতিয়া নকৰোঁ যিহেতু মোৰ কৰা আছে তো ইয়াতে আছে এপছ এণ্ড ফিচাৰ্ছ তো ইয়াতে গৈ কিনে আপোনাক যিবিলাক এপ নালাগে যিবিলাক ফাল্টু এপ যিবিলাক অদৰকাৰী যিবিলাক কোনো কাম নাই কামত নোহোৱা চাব আপুনি ভালদৰে চাব দেই এইবিলাক মাইক্ৰ'ছফ্ট ভিজুৱেল C++ 2005 এইবিলাক কিন্তু ভুলতো আপুনি আনষ্টল কৰি নিদিব ঠিক আছে এইবিলাক যদি আপুনি আনষ্টল কৰি দিয়ে তেনেহ'লে আপোনাৰ এইটো উৰি যাব তো আপোনাৰ এনেকৈ যিবিলাক অলাগতিয়াল আছে ইয়াতে এনেকৈ চাই কিনে আপুনি ইয়াতে ইয়াৰ পৰা উৰাই টাটা বাই বাই কৰি দিব ঠিক আছে তেতিয়া আপোনাৰ লেপটপটো অলপ ফাষ্ট হৈ যাব তাৰপিছত আপোনাৰ ইয়াতে আদাৰত আহিব ঠিক আছে আদাৰত যেনেকৈ মোৰ ইয়াতে আদাৰত আছিলে আপোনাৰ যিবিলাক আপোনাৰ হেৰি আছিলে ন যিটো উইণ্ড'জ আছিলে পুৰণা উইণ্ড'জ আছিলে তো এইটো ইয়াতেই শ্ব' কৰি থাকিব ঠিক আছে ইয়াৰ পৰা আপুনি উৰাই দিব আপোনাৰ পুৰণা উইণ্ড'জৰ যিটো হেৰি হয় ইয়াৰ পৰা মই একো উৰাব নোৱাৰোঁ যিহেতু মোৰ উইণ্ড'জ 10 অপাৰেটিং চিষ্টেম চলি আছে উইণ্ড'জ 10ৰে হয় গোটেইখিনি বস্তু তো ইয়াৰ পৰা মই এতিয়া বৰ্তমান একো উৰাব নোৱাৰোঁ ঠিক আছে আৰু ফাইনেল ষ্টেপ আপুনি যিখিনি বস্তু টেম্প বা আপুনি প্ৰিফেটছৰ পৰা যিখিনি বস্তু আপুনি উৰাই দিলে সেই বস্তুখিনি আপোনাৰ ইয়াতে ৰিচাইকেল বিনত ইয়াতে আপোনাৰ জাবৰাখিনি পৰি থাকিব এই জাবৰাখিনি আপুনি এনেকৈ কণ্ট্ৰল অইল কৰি এনেকৈ দি মাৰি গোটেইখিনি উৰাই দিব আৰু আপোনাৰ যিটো লেপটপ হয় সেইটো একদম মাখানৰ নিচিনা চলি থাকিব আশা কৰোঁ আপুনি মোৰ ভিডিঅ'টো ভাল পালে ভিডিঅ'টো ইমান এটা ডাঙৰ ভিডিঅ' নহয় সৰু ভিডিঅ' কিন্তু বহুত কামৰ ভিডিঅ' হয় ঠিক আছে আপোনাৰ লেপটপটো বহুতেই স্মুথলি চলি থাকিব ঠিক আছে ভৱিষ্যতে আৰু মই ভাল ভাল ভিডিঅ' আনিবলৈ চেষ্টা কৰিম যদি আপুনি মোৰ ভিডিঅ'টো ভাল পালে তেনেহ'লে কাইণ্ডলি মোৰ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি বেল আইকনটো দবাব নাই কাইণ্ডলি দবাই দিব ঠিক আছে আজিলৈ এইখিনিয়ে টাটা বাই বাই ধন্যবাদ